নমস্কাৰ গামোচা গোগামুখৰ পৰা মই জন্মকে আজি আকৌ আপোনালোকক কিমান যে ধুনীয়া ধুনীয়া চাওকচোন চাদৰ প্ৰথম দেখাব লৈছোঁ বহুত সুন্দৰ বহুত মৰম লগা খুলি দেখাম মই আৰু আপোনালোকে আমাৰ দোকানত আহি সুন্দৰকৈ চাই মেলিও ল'বহি পাৰিব আমাৰ দোকানখন হৈছে ধেমাজি ডিষ্ট্ৰিক্ট গোগামুখ গ্ৰামীণ বিকাশ বেংকৰ তলত আৰু আপোনালোকে আমাৰ নাম্বাৰ দিয়াই থাকিব 6006015557 এই নাম্বাৰটোত আপোনালোকে কল কৰিব হোৱাটছএপ কৰিব বুকিং কৰিব প্ৰথম খুব ধুনীয়া চাদৰ এখন লৈ লৈছোঁ চাওকচোন ইমান মৰম লগা হয় অনলি 2400ত লাভ কৰিব ভাল লাগিলে হোৱাটছএপ কৰিব বুকিং কৰিব অৰ্ডাৰ কৰিব খুবেই সুন্দৰ মাটি হালত পোৱা কাপোৰ হয় আমাৰ ঘৰতে বোৱা খুব ধুনীয়াকৈ আপোনালোকে যোনখন পচন্দ লাগে অৰ্ডাৰ কৰিব হোৱাটছএপ কৰিব বুকিং কৰিব আৰু আপোনালোকে দোকানৰ কাৰণে ল'ব বিচাৰিলেও সুন্দৰকৈ ল'ব পাৰিব 6 পিছৰ ওপৰত ল'লে দোকানৰ কাৰণে হ'লচেল বেলেগ থাকিব যেনে ধৰণৰ লাগে ভাল লাগিলে বুকিং কৰিব কিমান যে সুন্দৰ চাওকচোন এইখন এখন ফুলবিলাক বহুত ধুনীয়াকৈ বোৱা হৈছে আৰু কাপোৰৰ কোৱালিটিটো চাওকচোন ওচৰৰ পৰা দেখাই দিছোঁ আৰু প্ৰতিখন চাদৰতে আপোনালোকে চিল মাৰ্ক থাকিব পিয়ৰিটি হয় নে নহয় ধুনীয়াকৈ টেষ্ট কৰিব পাৰিব আৰু এখন দেখাইছোঁ কিমান ধুনীয়া প্ৰতিখন চাদৰ বহুত ধুনীয়া বহুত সুন্দৰ বহুত মৰম লগা আপোনালোকে যোনখন ভাল লাগে স্ক্ৰীনশ্বট ল'ব লৈ হোৱাটছএপ কৰিব বুকিং কৰিব অৰ্ডাৰ কৰিব এইখন এখন চাওকচোন কিমান ধুনীয়া মৰম লগা আৰু এইখন দেখাব লৈছোঁ এইখন এনেধৰণৰ ল'ব পাৰিব ভাল লাগিলে বুকিং কৰিব হোৱাটছএপ কৰিব আৰু এখন দেখাইছোঁ এয়া চাওকচোন কিমান যে ধুনীয়া মৰম লগা নহয় এইখন ভাল লাগিলে আপোনালোকে বুকিং কৰিব হোৱাটছএপ কৰিব অৰ্ডাৰ কৰিব খুব সুন্দৰ খুব ধুনীয়া খুব মৰম লগা আৰু এখন দেখাব লৈছোঁ এইখন চাওকচোন ইমান ধুনীয়া পিংক আৰু চকলেট কালাৰ ৱৰ্ক কৰা আছে খুব ধুনীয়া খুব সুন্দৰ ভাল লাগিলে বুকিং কৰিব অৰ্ডাৰ কৰিব হোৱাটছএপ কৰিব এইখন আছে এইখন আছে এইখন আছে এনেধৰণে দেখাই দিছে নিশ্চয় ধৰিব পাৰিছে আপোনালোকে খুবেই সুন্দৰ খুবেই ধুনীয়া খুবেই মৰম লগা যোনখন পচন্দ লাগে হোৱাটছএপ কৰিব বুকিং কৰিব অৰ্ডাৰ কৰিব বহুতেই সুন্দৰ হয় কিবা দেখা পাইছে এয়া চাওক কিমান ধুনীয়া পিয়ৰ টচৰ মেখেলা আপোনালোকে থানকৈও ল'ব পাৰিব এইটো থান আছে এনেধৰণে যিমান পিচ লাগে অৰ্ডাৰ কৰিব হোৱাটছএপ কৰিব বুকিং কৰিব যোৰাকৈ লাগিলেও অৰ্ডাৰ কৰিব 5200ত এযোৰ ব্লাউজ পিচৰ সৈতে যোৰা পাব আৰু আপোনালোকে মেখেলাখন অনলি 2000ত লাভ কৰিব আৰু ব্লাউজ পিচটো 1000ত লাভ কৰিব আৰু এয়া চাওক কিমান ধুনীয়া যিমান পিচ লাগে 6 পিচৰ ওপৰত ল'লে হ'লচেল প্ৰাইচ বেলেগ থাকিব আৰু 1 পিচ অনলি 2000 মেখেলা ছিংগল মেখেলা পিয়ৰ টচৰ হ'ব চিল মাৰ্ক থাকিব আপোনালোকে পিয়ৰিটি হয় না টেষ্টেড থাকিব আৰু কিমান ধুনীয়া চাওকচোন যিমান পিচ লাগে অৰ্ডাৰ কৰিব হোৱাটছএপ কৰিব বুকিং কৰিব আমাৰ দোকানত আহি চাই মেলিও ল'বহি পাৰিব আমাৰ দোকানখন হৈছে ধেমাজি ডিষ্ট্ৰিক্ট গোগামুখ গ্ৰামীণ বিকাশ বেংকৰ তলত কিমান যে সুন্দৰ চাওকচোন বহুত মৰম লগা হয় এবাৰ পদ্মিনী যোৰা এযোৰ দেখাইছোঁ গেৰুৱা ডিজাইনত এই পদ্মিনী যোৰা আপোনালোকে হ'লচেলতো ল'ব পাৰিব খুব সুন্দৰ খুব ধুনীয়া খুব মৰম লগা আৰু যিমান পিচ লাগে অৰ্ডাৰ কৰিব হোৱাটছএপ কৰিব খুব ধুনীয়াকৈ আমাৰ ঘৰতে বোৱা হয় পদ্মিনী যোৰা পিয়ৰ টচৰ যোৰা পিয়ৰ মুগা যোৰা সকলো ধৰণৰ কাপোৰে বোৱা হয় আপোনালোকে অৰ্ডাৰ কৰিব মাটি হালত বোৱা কাপোৰ খুবেই সুন্দৰ খুবেই ধুনীয়া আৰু এই যোৰা চাওকচোন অনলি 2600ত লাভ কৰিব আৰু এযোৰ দেখাইছোঁ খুব মৰম লগা যোৰা হয় এইযোৰা চেল বৰ্ডাৰ ৱৰ্ক থাকিব খুবেই সুন্দৰ এয়া চাওক ইমান যে ধুনীয়া নহয় এইখিনি আপোনাক 4500ত দিয়া হৈছিলে কিন্তু আজি আপোনালোকে বুকিং কৰিলে অনলি 4200ত লাভ কৰিব ভাল লাগিলে হোৱাটছএপ কৰিব আৰু এযোৰ দেখাইছোঁ এই যোৰা চাওকচোন বেবী পিংক কালাৰত হ'ব খুবেই ধুনীয়া সুন্দৰ মৰম লগা হয় এই যোৰাযোৰ ভাল লাগিলে আপোনালোকে অৰ্ডাৰ কৰিব হোৱাটছএপ কৰিব বুকিং কৰিব এয়া চাওক কিমান হেভি অনলি 3000ত লাভ কৰিব ইমান হেভি কাপোৰযোৰ ভাল লাগিলে বুকিং কৰিব চাইড বেগকেইটা ইমান ধুনীয়াকৈ বোৱা আছে চাওকচোন আৰু কালাৰটো বহুত মৰম লগা হয় ভাল লাগিলে অৰ্ডাৰ কৰিব মৰম লগা অৰেঞ্জ কালাৰ যোৰা এযোৰ লৈ লৈছোঁ কিমান ধুনীয়া চাওকচোন অনলি 2700ত লাভ কৰিব ভাল লাগিলে হোৱাটছএপ কৰিব অৰ্ডাৰ কৰিব বুকিং কৰিব খুব ধুনীয়া আৰু এযোৰ গাছেং যোৰা লৈ লৈছোঁ কিমান ধুনীয়া চাওকচোন গাছেং যোৰাযোৰ এই যোৰাযোৰ ভাল লাগিলে আপোনালোকে বুকিং কৰিব অৰ্ডাৰ কৰিব হোৱাটছএপ কৰিব কিমান যে মৰম লগা চাওকচোন খুব সুন্দৰ খুব ধুনীয়া এনেধৰণে ফুল এটা থাকিব আচলত আৰু চাইডত পাৰি থাকিব আৰু এখন মেখেলা ব্লাউজ পিচ অনলি 1700ত লাভ কৰিব মাত্ৰ 1700 টকা ভাল লাগিলে বুকিং কৰিব আৰু এযোৰ লৈ লৈছোঁ এই চাওক এযোৰৰ গাছেং যোৰা হ'ব 1700ত লাভ কৰিব কালাৰটো ইমান ধুনীয়া মৰম লগা নহয়
ভাল লাগিলে আপোনালোকে যোগাযোগ কৰিব, অৰ্ডাৰ কৰিব, হোৱাটছএপ কৰিব। খুব সুন্দৰ, খুব ধুনীয়া, ইমান ধুনীয়া, মাত্ৰ 1700 টকাত লাভ কৰিব। আৰু এই যে দেখাইছোঁ, এইখিনি আজি নতুন ষ্টক সোমাইছেহি, খুবেই সুন্দৰ সুন্দৰ। আপোনালোকে যিমান পিচ লাগে যেনে ধৰণৰ লাগে 6 পিচৰ ওপৰতো ল'ব পাৰে, হ'লচেল থাকিব 6 পিচৰ ওপৰত ল'লে। আৰু 1 পিচ অনলি 1700, মাত্ৰ 1700 টকাত লাভ কৰিব। এই চাওক, এইযোৰাও এখন মেখেলা থাকিব, লগত ব্লাউজ পিচ থাকিব আৰু আঁচলটো এনেধৰণে হ'ব। এই চাওক, ভাল লাগিলে বুকিং কৰিব। আৰু একে চেম দুযোৰ আছে, 1700ত লাভ কৰিব। যোন যোৰা পচন্দ লাগে হোৱাটছএপ কৰিব, বুকিং কৰিব, অৰ্ডাৰ কৰিব। এযোৰ খুলি দেখাইছোঁ মই, কালাৰ চেম হ'ব। এই চাওক, এনেধৰণে হ'ব। অনলি 1700ত লাভ কৰিব। ভাল লাগিলে হোৱাটছএপ কৰিব। এই যে গাছেন কালাৰ ৰেড কালাৰ দেখাব লৈছোঁ, আৰু বহু বাসকলে ৰেড কালাৰ বিচাৰি আছিলে, ষ্টক শেষ হৈ আছিলে, আকৌ নতুন ষ্টক সোমাইছে। এইযোৰে ভাল লাগিলে আপোনালোকে অৰ্ডাৰ কৰিব, হোৱাটছএপ কৰিব। কিমান ধুনীয়া মৰম লগা চাওকচোন, বহুতেই কম প্ৰাইজতে দিয়া হৈছে। অনলি 1700ত লাভ কৰিব। ভাল লাগিলে হোৱাটছএপ কৰিব। খুব মৰম লগা, খুব মৰম লগা যোৰা এযোৰ দেখাইছোঁ, ইমান ধুনীয়া কাপোৰ যোৰ। আপোনালোকে এই যোৰাযোৰ ভাল লাগিলে অৰ্ডাৰ কৰিব, হোৱাটছএপ কৰিব, বুকিং কৰিব। খুব ধুনীয়া, খুব সুন্দৰ, খুব মৰম লগা হয়। এয়া চাওকচোন, কিমান যে ধুনীয়া। আৰু লগত থাকিব এইকেইটা চাইড পাৰি, আৰু থাকিব এখন মেখেলা, আৰু ব্লাউজ পিচটো বহুতেই মৰম লগা হয়। এয়া চাওক, ব্লাউজ পিচ হ'ব এনেধৰণে, খুব ধুনীয়া। এই যোৰাযোৰ ভাল লাগিলে আপোনালোকে অৰ্ডাৰ কৰিব, হোৱাটছএপ কৰিব, বুকিং কৰিব। অনলি 3100ত এই যোৰাযোৰ লাভ কৰিব। বহুতেই কম দামতে সুন্দৰ যোৰা হয়। এইযোৰ দেখাব লৈছোঁ, ৰাণী পিংক কালাৰত হ'ব। এইযোৰ ভাল লাগিলে আপোনালোকে হোৱাটছএপ কৰিব, বুকিং কৰিব, অৰ্ডাৰ কৰিব। প্ৰতিটো কালাৰে মাটি শালত বোৱা কাপোৰ, খুবেই সুন্দৰ হয়। বহুতেই কম দামতে দিয়া হৈছে। ভাল লাগিলে হোৱাটছএপ কৰিব। এইকেইটা চাইড পেৰি থাকিব, লগত ব্লাউজ পিচ থাকিব। 2800ত এই যোৰাযোৰ লাভ কৰিব। খুব ধুনীয়া ধুনীয়া মাজত গেৰ দিয়া চেমি নুনি ছিংগুল চাদৰ দেখাব লৈছোঁ। কালাৰবিলাক খুব ধুনীয়া ধুনীয়া আহিছে, আজি নতুন ষ্টক সোমাইছে আৰু আপোনালোকক দেখাব লৈছোঁ। যোনখন ভাল লাগে আপোনালোকে অৰ্ডাৰ কৰিব, হোৱাটছএপ কৰিব, বুকিং কৰিব। অনলি 1500ত লাভ কৰিব। ইমান ধুনীয়া সুন্দৰ চাদৰখন। আৰু এখন দেখাব লৈছোঁ, এইখন চাওকচোন, এছ কালাৰত হ'ব। খুব ধুনীয়া হয়। আপোনালোকে দোকানৰ কাৰণে হ'লচেলতো ল'ব পাৰিব। 6 পিচৰ ওপৰত ল'লে হ'লচেল প্ৰাইচ বেলেগ থাকিব। 1 পিচ অনলি 1500ত লাভ কৰিব। আৰু খুবেই ধুনীয়া ধুনীয়া কালাৰ হয়, প্ৰতিটো কালাৰে মাটি শালত বোৱা কাপোৰ হয়। যোনখন ভাল লাগে আপোনালোকে হোৱাটছএপ কৰিব, বুকিং কৰিব, অৰ্ডাৰ কৰিব। আৰু হোৱাইটখন, এখন হোৱাইটতে আছে, এইখন ভাল লাগিলেও অৰ্ডাৰ কৰিব। 1500 অনলি চেমি নুনি ছিংগুল চাদৰ। আৰু এখন য়েল্ল' কালাৰ দেখাব লৈছোঁ, এইখন চাওকচোন, মাত্ৰ 1500 টকাতে লাভ কৰিব। চেমি নুনি ছিংগুল চাদৰখন ভাল লাগিলে হোৱাটছএপ কৰিব। আৰু এখন লেভেণ্ডাৰ কালাৰ হয়, খুব ধুনীয়া, খুব মৰম লগা। এয়া চাওকচোন, কিমান যে ধুনীয়া মৰম লগা। ভাল লাগিলে স্ক্ৰীনশ্বট লৈ হোৱাটছএপ কৰিব। 1500ত লাভ কৰিব। যোনখন ভাল লাগে আপোনালোকে বুকিং কৰিব। আমাৰ নাম্বাৰ দিয়াই থাকিব, 6006015557। এই নাম্বাৰটোত কল কৰিব, হোৱাটছএপ কৰিব, বুকিং কৰিব। এয়া চাওকচোন, কিমান যে ধুনীয়া মৰম লগা নহয়। ভাল লাগিলে হোৱাটছএপ কৰিব। মাত্ৰ 1500 টকা। আৰু এখন দেখাব লৈছোঁ, এয়া চাওক, এইখনো খুবেই ধুনীয়া, খুবেই মৰম লগা চেমি নুনি ছিংগুল চাদৰ। সুন্দৰকৈ আপোনালোকে উকা টচৰ মেখেলা এখন লগতো পিন্ধিব পাৰিব। ভাল লাগিলে হোৱাটছএপ কৰিব। প্ৰতিখন চাদৰে খুবেই মৰম লগা, খুবেই সুন্দৰ, খুবেই ধুনীয়া, খুবেই কম দামতে দিয়া হৈছে। ভাল লাগিলে হোৱাটছএপ কৰিব, বুকিং কৰিব, অৰ্ডাৰ কৰিব। মাত্ৰ 1500 টকাত ইমান ধুনীয়া চেমি নুনি মাটি শালত বোৱা চাদৰখন দিয়া হৈছে। আৰু 6 পিচৰ ওপৰত ল'লেতো কথাই নাই, আৰু কম দামত লাভ কৰিব। আৰু এখন দেখাব লৈছোঁ, খুব ধুনীয়া পদ্মিনীত এৰী সূতা বানি বোৱা চাদৰ। এইখন চাওকচোন, কিমান ধুনীয়া। বানীটো এৰী সূতাৰ বানি বোৱা হয়। খুব সুন্দৰ, খুব ধুনীয়া, খুব মৰম লগা। ভাল লাগিলে বুকিং কৰিব, অৰ্ডাৰ কৰিব। প্ৰাইচ হ'ব অনলি 1500ত লাভ কৰিব। আৰু এযোৰ এইযোৰে চাওকচোন, য়েল্ল' কালাৰ। য়েল্ল' কালাৰত ল'ব পাৰিব, কেচ বচা। ইমান ধুনীয়া যোৰা এইযোৰ। এইযোৰা 1800ত লাভ কৰিব। চাইড পেৰি থাকিব, কেচ বচা, আৰু আচলটো এনেধৰণে হ'ব। আৰু এইকেইটা চাইড পেৰি থাকিব, আৰু লগত ব্লাউজ পিচ থাকিব। ভাল লাগিলে অৰ্ডাৰ কৰিব। আৰু এযোৰ খুব মৰম লগা এই কালাৰটো চাওকচোন। আৰু আপোনালোকে জানেই, কোনোবা এযোৰ কাপোৰ আমি বহুতেই কম দামতে দিয়া হয়।
ভাল লাগিলে আপোনালোকে পটাপট স্ক্ৰীনশ্বট লৈ বুকিং কৰিব, হোৱাটছএপ কৰিব, অৰ্ডাৰ কৰিব। এইযোৰ বহুত কম দামতে আপোনালোকে লাভ কৰিব। কিমান ধুনীয়া কাপোৰ চাওক, ইয়াৰ লগত ব্লাউজ পিচ নাথাকে, অকল মেখেলা আৰু চাদৰ থাকিব। ইয়াৰ প্ৰাইচ হ'ব অনলি এয়া চাওক কিমান ধুনীয়া যে কাপোৰ, মাত্ৰ 1200 টকা। ভাল লাগিলে হোৱাটছএপ কৰিব। মাটিশালত বোৱা কাপোৰ হয়, খুব ধুনীয়া, কালাৰ বহুত মৰম লগা হয় আৰু প্ৰাইচো বহুত কম দামতে দিয়া হৈছে। খুব ধুনীয়া পদ্মিনী যোৰা দেখাব লৈছোঁ, কিমান যে সুন্দৰ যোৰাযোৰ। কালাৰটো বহুত মৰম লগা হয়। আচলতে এনেধৰণে হ'ব, লগত থাকিব খুব সুন্দৰ কেইটামান চাইড পাৰি, লগত থাকিব ব্লাউজ পিচ আৰু এইখন হ'ব মেখেলা। এই যোৰাযোৰ ভাল লাগিলে আপোনালোকে অৰ্ডাৰ কৰিব, হোৱাটছএপ কৰিব, বুকিং কৰিব। ইয়াৰ প্ৰাইচ হ'ব অনলি 2600ত লাভ কৰিব ইমান ধুনীয়া মৰম লগা যোৰাযোৰ। বা দেখিব লৈছে আপোনালোকক খুব ধুনীয়া ধুনীয়া কেইযোৰমান ধুলাই পাতা যোৰা, খুবেই সুন্দৰ হয়। পিংকি উঠাচোন। এই চব ফুলি দেখাইছোঁ মই, খুবেই ধুনীয়া, খুবেই সুন্দৰ। এই যোৰা ভাল লাগিলে আপোনালোকে অৰ্ডাৰ কৰিব, হোৱাটছএপ কৰিব। 1500ত লাভ কৰিব খুব মৰম লগা মাটিশালত বা ধুলা পাতৰ যোৰা। আৰু এইযোৰ দেখাব লৈছোঁ এই যোৰা, এইযোৰ আপোনালোকে লাভ কৰিব অনলি 1500। আৰু দোকানৰ কাৰণে হ'লচেলত ল'ব বিচাৰিলে আপোনালোকে 6যোৰ ওপৰত ল'লে হ'লচেলত পাব বহুতেই কম দামতে। আৰু এই যোৰা ছিংগল পিচ 1 পিচ ল'লে 1500ত লাভ কৰিব। এই যোৰা কিমান যে সুন্দৰ ধুনীয়া চাওকচোন, বহুতেই মৰম লগা হয়। মাত্ৰ 1500 টকা লাভ কৰিব। ভাল লাগিলে হোৱাটছএপ কৰিব। আৰু এইযোৰ দেখাইছোঁ এই যোৰা ভাল লাগিলে আপোনালোকে অৰ্ডাৰ কৰিব, হোৱাটছএপ কৰিব, বুকিং কৰিব। অনলি 1500ত লাভ কৰিব ইমান ধুনীয়া যোৰাযোৰ। ভাল লাগিলে হোৱাটছএপ কৰিব। আৰু এইযোৰ দেখাব লৈছোঁ এই যোৰা, প্ৰতিযোৰ কাপোৰে বহুতেই ধুনীয়া, মাটিশালত বোৱা কাপোৰ হয়, খুব সুন্দৰ কোৱালিটি হয়। ধুলে মেলিলেও বেয়া নহয়, পিন্ধিও বহুত আৰামদায়ক হয়। আপোনালোকে ভাল লাগিলে অৰ্ডাৰ কৰিব, হোৱাটছএপ কৰিব, বুকিং কৰিব। খুবেই সুন্দৰ। আৰু এইযোৰ দেখাইছোঁ গ্ৰীণ কালাৰত কেছটো। আৰু সকলোবিলাক কাপোৰেই মাটিশালত বোৱা কাপোৰ হয়। আপোনালোকে যেনে ধৰণৰ লাগে, যিমান পিচ লাগে অৰ্ডাৰ কৰিব, হোৱাটছএপ কৰিব। আমাৰ নাম্বাৰ দিয়াই থাকিব 6000601557 এই নাম্বাৰটোত যোগাযোগ কৰিব। এইযোৰ চাওকচোন কিমান যে ধুনীয়া ধুনীয়া নহয়, প্ৰতিযোৰ কাপোৰে বহুতেই মৰম লগা, বহুতেই সুন্দৰ, বহুতেই ধুনীয়া হয়। ভাল লাগিলে হোৱাটছএপ কৰিব। আৰু এই যোৰা চাওক, চকলেট কালাৰ ফুল থকা হয়, কেচবচা। আপোনালোকে ভাল লাগিলে বুকিং কৰিব, খুব মৰম লগা। 1500ত লাভ কৰিব। যোন যোৰা পচন্দ লাগে আপোনালোকে বুকিং কৰিব। দোকানলৈ আহি সুন্দৰকৈ চাই মেলি ল'বহি পাৰিব। আমাৰ দোকানখন হৈছে ধেমাজি ডিষ্ট্ৰিক্ট গোগামুখ গ্ৰামীণ বিকাশ বেংকৰ তলত। চাওক, এইবাৰ দেখি ওলাইছোঁ কটনৰ ৰিহা, বহুতেই সুন্দৰ সুন্দৰ পিয়ৰ কটনৰ ৰিহা। আপোনালোকে যিমান পিচ লাগে, যেনে ধৰণৰ লাগে অৰ্ডাৰ কৰিব, হোৱাটছএপ কৰিব। 1 পিচ 700ত লাভ কৰিব। আৰু আপোনালোকে যদি 6 পিচৰ ওপৰত অৰ্ডাৰ কৰে আৰু কম দামত হ'লচেল প্ৰাইচ থাকিব। এই চাওক কিমান যে সুন্দৰ ৰিহা হয় কটনৰ, গোলাপাত বোৱাও পাব, কটনৰটো পাব। বহুতখিনি আছে, এখন মই খুলি দেখাইছোঁ, নিশ্চয় ধৰিব পাৰিছে। আপোনালোকে যেনে ধৰণৰ লাগে, যিমান পিচ লাগে অৰ্ডাৰ কৰিব। আৰু পিয়ৰটো চাওক ৰিহা দেখাব লৈছোঁ, খুব সুন্দৰ সুন্দৰ। এই চাওক ৰিহাও বহুখিনি লৈ লৈছোঁ মই আপোনালোকক দেখাবলৈ, কিমান সুন্দৰ সুন্দৰ। সকলোবিলাক মাটিশালত বোৱা কাপোৰ হয়। আপোনালোকে ধেমাজি মাটিশালত বোৱা কাপোৰ বুলি ক'লে সকলোৱে চিনি পায়, কাপোৰৰ কোৱালিটিটো কেনেকুৱানো হয় জানে। আৰু কিমান সুন্দৰ চাওকচোন, ওচৰৰ পৰাও মই দেখাই দিছোঁ, খুব সুন্দৰ কোৱালিটি হয়। দেখিলে পিয়ৰ মুগা নিচিনা লাগে, ইমান ধুনীয়াকৈ বোৱা হয় মাটিশালত কাপোৰ। আপোনালোকে লাভ কৰিব অনলি 1800, 1 পিচ 1800ত। আৰু প্ৰাইচবিলাক বহুতেই কম কম দামতে দিয়া হৈছে। আপোনালোকে ভাল লাগিলে বুকিং কৰিব, অৰ্ডাৰ কৰিব, হোৱাটছএপ কৰিব। খুবেই সুন্দৰ, খুবেই ধুনীয়া, খুবেই মৰম লগা। যিমান পিচ লাগে, যেনে ধৰণৰ লাগে আপোনালোকে হোৱাটছএপ কৰিব। 6 পিচৰ ওপৰত ল'লে আৰু কম দামত লাভ কৰিব। 1 পিচ 1800ত লাভ কৰিব। প্ৰতিখন ৰিহা ইমান ধুনীয়া ধুনীয়া চাওকচোন, খুব সুন্দৰ, খুব ধুনীয়া। আৰু চিলমাৰ্ক থাকিব প্ৰতিখনতে, আপোনালোকে পিয়ৰিটি হয় নাই টেষ্ট কৰিব পাৰিব। ভাল লাগিলে হোৱাটছএপ কৰিব। নুনি কটনৰ ছিংগল চাদৰ কেইখনমান ধুনীয়া ধুনীয়াকৈ দেখাম আপোনালোকক। আৰু বহুখিনি ষ্টক আছে আমাৰ, যিহেতু হ'লচেলো দিয়া হয় দোকানৰ কাৰণে, আপোনালোকে সুন্দৰকৈ ল'ব পাৰিব। আৰু 1 পিচ খুলি দেখাইছোঁ মই, কিমান ধুনীয়া চাওকচোন। বানীটো নুনি বোৱা হয়, খুব সুন্দৰ হয়। মাত্ৰ 1200 টকাতে আপোনালোকে লাভ কৰিব। যিমান পিচ লাগে, যেনে ধৰণৰ লাগে, 6 পিচৰ ওপৰত ল'লে আৰু কম দামত লাভ কৰিব। আৰু 1 পিচ অনলি 1200।
খুবেই সুন্দৰ খুবেই ধুনীয়া খুবেই মৰম লগা ভাল লাগিলে বুকিং কৰিব অৰ্ডাৰ কৰিব হোৱাটছএপ কৰিব এই চাওকচোন কিমান ধুনীয়া ধুনীয়া প্ৰতিখন চাদৰ বহুতেই মৰম লগা আপোনালোকে ধুনীয়াকৈ উকা মেখেলাখনৰ লগত পিন্ধিব খুব সুন্দৰ লাগিব আৰু এইখন যে ইমান মৰম লাগিছে চাওকচোন এইখনো মই খুলি দেখাইছোঁ মাত্ৰ 1200 টকাতে লাভ কৰিব খুব মৰম লগা ভাল লাগিলে স্ক্ৰীনশ্বট লৈ হোৱাটছএপ কৰিব আমাৰ নাম্বাৰ দিয়াই থাকিব 6006015557 এই নাম্বাৰটোত আপোনালোকে কল কৰিব হোৱাটছএপ কৰিব বুকিং কৰিব আৰু দোকানলৈ আহি সুন্দৰকৈ চাই মেলি ল'বহি পাৰিব আমাৰ দোকানখন হৈছে ধেমাজি ডিষ্ট্ৰিক্ট গোগামুখ গ্ৰামীণ বিকাশ বেংকৰ তলত পিংকি উঠাচোন আৰু পিয়ৰ টচৰ চাদৰ চাওকচোন কিমান ধুনীয়া ধুনীয়া চাদৰ আপোনালোকে ল'ব পাৰিব মাত্ৰ 2000ত আৰু খুলি দেখাইছোঁ কেইখনমান মই আপোনালোকে 6 পিছৰ ওপৰত ল'লে হ'লচেল প্ৰাইচ বেলেগ থাকিব 1 পিচ অনলি 2000 খুবেই মৰম লগা এয়া চাওক ইমান যে ধুনীয়া ধুনীয়া ভাল লাগিলে বুকিং কৰিব অৰ্ডাৰ কৰিব হোৱাটছএপ কৰিব এনেধৰণে হ'ব খুব সুন্দৰ খুব ধুনীয়া খুব মৰম লগা হয় এয়া চাওক বহুখিনিয়ে আছে আপোনালোকে দোকানৰ কাৰণে সুন্দৰকৈ হ'লচেলতো ল'ব পাৰিব আৰু পিয়ৰ টচৰ গামোচা দেখাব লৈছোঁ এবাৰ মই আপোনালোকক কিমান সুন্দৰ সুন্দৰ গামোচাও আপোনালোকে অনলি 1300ত লাভ কৰিব ইমান ধুনীয়া ধুনীয়া গামোচা 2 চাইড ফুল মাজত বুটা ল'ব পাৰিব বহুতেই সুন্দৰ এয়া চাওক 2 চাইড ফুল মাজত বুটা খুব ধুনীয়া ধুনীয়া আৰু 6 পিছৰ ওপৰত ল'লে হ'লচেল প্ৰাইচ বেলেগ থাকিব 6 পিচ লাগিলেও আপোনালোকে হোৱাটছএপ কৰিব খুব মৰম লগা খুব সুন্দৰ খুব ধুনীয়া যিমান পিচ লাগে অৰ্ডাৰ কৰিব হোৱাটছএপ কৰিব বুকিং কৰিব কটনৰ গামোচা কেইটামান দিয়ক আৰু আজিৰ কাৰণে সিমানতে ভিডিঅ'টো লাহে লাহে সামৰিব হৈছে আৰু এইবাৰ কটনৰ গামোচা দেখাব লৈছোঁ কটনৰ গামোচা আপোনালোকে 200ত লাভ কৰিব খুলি মেলি সুন্দৰকৈ দেখাম আপোনালোকক দীঘল আহল বহল সুন্দৰ হয় বহল আহল এয়া চাওক কিমান ধুনীয়া ওৱান চাইড এনে ধুনীয়া আঁচু থাকিব দীঘল হ'ব বহল আহল সুন্দৰ হ'ব আপোনালোকে লাভ কৰিব অনলি 200 আৰু 20 পিছৰ ওপৰত ল'লে হ'লচেল প্ৰাইচ বেলেগ থাকিব যেনে ধৰণৰ লাগে যিমান পিচ লাগে অৰ্ডাৰ কৰিব আৰু আজিকালি ইমানতে ভিডিঅ'টো সামৰণি মাৰিব লৈছোঁ ভিডিঅ'টো যদি ভাল লাগিলে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আমাৰ দোকানখননো কোনডোখৰত আছে সদায় জনাওঁ আজিও জনাইছোঁ আমাৰ দোকানখন হৈছে ধেমাজি ডিষ্ট্ৰিক্ট গোগামুখ গ্ৰামীণ বিকাশ বেংকৰ তলত গামোচা আহিব আপোনালোকে সকলোৱে সুন্দৰকৈ চাই মেলিও ল'বহি পাৰিব নতুবা অনলাইন যোগে আপোনালোকে সুন্দৰকৈ অৰ্ডাৰ কৰিব পাৰিব আমাৰ নম্বৰ হৈছে 6006015557 নাম্বাৰটোত যোগাযোগ কৰিব আৰু কাইলৈ যিহেতু ছেটাৰডে আমাৰ দোকান বন্ধ থাকিব আপোনালোকে ছানডে আমাৰ অফাৰ দিয়া থাকে গেট 1 বাই 1 অফাৰ দিয়া থাকে সুন্দৰকৈ আহি চাই মেলি ল'ব পাৰিব নতুবা অনলাইন যোগে অৰ্ডাৰ কৰিব পাৰিব আৰু 2টা বজাত আমি লাইভ আহোঁ আপোনালোকে লাইভতো জইন কৰিব পাৰিব আমাৰ ফেচবুকৰ পেজ আছে আপোনাৰ গামোচা গোগামুখ আপোনালোকে তাত গৈও সুন্দৰকৈ লাইভত জইন হ'ব পাৰিব আৰু ভিডিঅ'টো আহিবই সুন্দৰকৈ পুনৰবাৰ বহুত বহুত ধন্যবাদ জনাই ইমানতে ভিডিঅ'টো সামৰণি মাৰিছোঁ ধন্যবাদ